চৰকাৰে এৰি পেলাই আহক, যদি দল ভাঙাব নোৱাৰে চৰকাৰে এৰি পেলাই আহক, UPPL 20টা BPF 20টা খেলিব পাছ হৈছে। আৰু UPPL বা আপচু নেতাসকলে যিটো ইউনিফিকেশ্যনৰ কথা কৈ আছে এইবিলাক লাভ নাই। যদি ইউনাইট হ'ব লাগে BPF দলে ইয়াত এগ্ৰী, আমি আগুৱাই যাম। UPPL চৰকাৰ এৰি পেলাই আহক, এই UPPL দলটো ভাঙি যাওক, BPF দলো ভাঙিব কাৰণে ৰেডি আছে, আমিও আগুৱাই যাম, একটা দল বনাম, আগুৱাই আহক। এনে মুখেদি এই মোবাইলত এই টিভিত কৈ থাকি লাভ নাই। চৰকাৰ এৰি পেলাই আহক, আহি পেলাই দলটো ভাঙক, BPF দলো এগ্ৰী আছে দলটো ভাঙিবৰ কাৰণে, আৰু আমি একগোট হৈ পেলাই একটা পাৰ্টি বনাম বাছ। BPF দলৰ যিটো আশীৰ্বাদ যাত্ৰা গোসাইগাঁৱৰ 5টা সমষ্টি লৈ পেলাই আমি আৰম্ভ কৰিছোঁ। এইটো হ'ল কচুগাঁও সমষ্টি, ইয়াৰ পিছত চৰাইবিল সমষ্টি, জমদুৱাৰ সমষ্টি, শ্ৰীৰামপুৰ সমষ্টি আৰু গুমা সমষ্টি। এই 5টা সমষ্টিৰ কেণ্ডিডেটটো লৈ পেলাই আমি আজি গোসাইগাঁৱৰ পৰা আশীৰ্বাদ যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আৰু আশীৰ্বাদ যাত্ৰা যিটো সেইটো খুব ছাকচেছফুল, একদম বিৰাট ভাল হৈছে। হাজাৰ হাজাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ ওলাই আহিছে। আৰু আমি এই 5টা সমষ্টিৰ যিটো আশীৰ্বাদ যাত্ৰা এইটো আজিৰ পৰা আৰম্ভ। অহা 9 তাৰিখত আকৌ কোকৰাঝাৰত হ'ব, 10 তাৰিখত আকৌ ভেৰগাঁৱত হ'ব, এনেকুৱা হৈ থাকিব। ডিষ্ট্ৰিক্ট ৱাইজত আমাৰ এইটো পৰ্যায়ক্ৰমে হৈ থাকিব। আৰু বিৰাট ছাকচেছ আমাৰ আজি 5টা সমষ্টি লৈ পেলাই যিটো আশীৰ্বাদ যাত্ৰা। নাই, এইটোতো UPPLটো আজিৰ দিনত কেণ্ডিডেট ডিক্লেয়াৰ কৰিব পৰা নাই, ইহঁতৰ কথা। বাকী দলবিলাক কেণ্ডিডেট ডিক্লেয়াৰ কৰিব পৰা নাই, এইটো ইহঁতৰ কথা, বেলেগ দলৰ কথা আমি একো নাজানো। কিন্তু BPF দল হিচাপে স্পষ্ট যোৱা 4 তাৰিখত আমি 22টা সমষ্টিত কেণ্ডিডেট ডিক্লেয়াৰ দিছে। আৰু 15 আগষ্টৰ ভিতৰত অতি সোনকালে আৰু বাকী সমষ্টি ডিক্লেয়াৰ দিব। আৰু 15 আগষ্টৰ পিছত আৰু 3rd পৰ্যায়ত দলে কৈছে যে আপোনালোকে ভয় খাইছে কাৰণ ইমান আগতীয়াকৈ এইবিলাক এইবিলাক নাটক কৰি লাভ নাই, বাদ দে। মই কৈছোঁ আপোনালোকৰ ওচৰত আজি গুৰুত্বপূৰ্ণ মই কথা কৈছোঁ। BPF দলৰ প্ৰেচিডেণ্ট হৈ পেলাই BPF দল সকলো জাতি জনগোষ্ঠীক লৈ পেলাই BPF দল গঠন হৈছে। অকল বড়ো জাতিৰ কাৰণে নহয়, সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি BPF দল কৰিছোঁ আৰু গঠন হৈছে। আৰু সকলো জাতি জনগোষ্ঠীৰ কাৰণে এই BPF দলে কাম কৰি যাব। আৰু UPPL বা আপচু নেতাসকলে যিটো ইউনিফিকেশ্যনৰ কথা কৈ আছে এইবিলাক লাভ নাই। যদি ইউনাইট হ'ব লাগে BPF দলে ইয়াত এগ্ৰী, আমি আগুৱাই যাম। UPPL চৰকাৰ এৰি পেলাই আহক, এই UPPL দলটো ভাঙি যাওক, BPF দলো ভাঙিব কাৰণে ৰেডি আছে, আমিও আগুৱাই যাম, একটা দল বনাম, আগুৱাই আহক। এনে মুখেদি